স্নেহ নাই যদি ভাবছি বলি স্নেহ করা তেন্তে তেন্তে বহু ঠাই দিয়া তোমার কাকা বলেছ যাও আমি দেশের জন্য পিতৃদেবের তোমার কারণে চিন্তা করি আছে পিতৃদেব নিশ্চয় দেখা করে কিন্তু কিন্তু মোর উপস্থিতি যদি বাহিরে অসন্তোষ প্রকাশ করে তেতিয়া কি করিবা উত্তম তুমি চিন্তা নকরিবা ছোটা পিতার কাহন তুমি উপস্থিত হলে মাঝে অলপ সন্তোষ প্রকাশ নকরে বল ছোটা যাও আমি পিতৃর কাহলে বলা কেউ বলছে তুমি উত্তেজিত নহবা রানী তোমার পুত্র উত্তমে হবয়ে উত্তর রাজ্যের প্রজা আৰু ধৰিব হ'ব তাৰ বিস্ফাপ হ'ব নালাগে মোৰ পুত্ৰৰ বিস্ফাপ হত্যা কৰিব ধ্ৰুৱ তই নাকি পুত্ৰ হৈ মোৰ সাপটো নহয় জড়িত থাকিছ
কৰি দিয়া পতি মুক্ত নকৰিবা মোৰ আদেশ মন্ত্ৰীবোৰক মুক্ত কৰি দিয়া আজিহে বুজিলো আজিহে বুজিলো আপুনি আপোনাৰ মোৰ ভূমিকা স্নেহৰ কথা নালাগে নালাগে মোক আপোনাৰ স্নেহ আজিয়ে মই বুজি যাম এই ৰাস্তাই মোৰ পৰা রাজু রানী রানী তোমার ভাবে মই বলিটি গতি ত্যাগ করিল প্রাণাধিক বরাবর কুত্তা দুর্ভাগ্যে রাত অন্তেক প্রাণ বাহির সামনে আৰু কি কৰি ও রানী আৰু কি কৰি মই তোমার মনক শান্ত লাগি শুনা রানী মই প্ৰতিজ্ঞা কৰি গলো মই প্ৰতিজ্ঞা কৰি গলো তোমাৰ মংগলৰ বাবে মই অকল কৰি যত পঢ়ি মান্য মন্দিরে বন্দী কৰি ৰখা মোৰ অন্ধ কাৰাগাৰ মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে ৰৌ ৰৌ নৰকত পৰি যন্ত্ৰণা ভুগি মহাৰাজ মোৰ আজি মহাৰাজে চাপ পুত্ৰ বুলি স্নেহ কৰিছে যি ভৱিষ্যতে এই উত্তৰ ৰাজ্যৰ ৰজা হ'ব ধ্ৰুৱ কুমাৰক মহাৰাজ সেই ধ্ৰুৱ কুমাৰক চিৰদিনৰ বাবে এই কথা শোনা রাখতে মরে মৃত্যু নহল কিয় মই তোমাক অনুৰোধ কৰিছো ৰাণী তুমি যুৱক অনুৰোধ দিবলৈ নকবা ৰাণী তোমালে মোৰ প্ৰাণৰ ধন ৰাণী আপুনি যদি আপোনাৰ প্ৰতিজ্ঞা পালন কৰিব নোৱাৰে তেন্তে মুক্ত পথে কৈ দিয়ক আজি পুৰুষে ৰাতিয়ে উত্তম কুমাৰক লগত লৈ এই ৰাজ্যৰ পৰা অৰণ্যে কৰি দিব
বাচ্চা ওই ওই কইনুর বুকুর মাতরায় তোর রবিহময় কেন কই যায় নাকি অন্তপূর্ণ এই 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 অন্তপূর্ণ ওই অন্তপূর্ণ হইনের মত ওই ওই কোন কথা কথা আমি জীবন হপ হপ হপ